कहे साधु कहे सच और নমস্কাৰ সকলোকে আৰু আজি মই লগনখনৰ অলপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। এই ভিডিঅ'টোৰ যোগেদি কিছুমান মিলিছে আজি মোৰ ব্লগটো, সেয়েহে আপোনালোকক এইটো অলপ দেখালোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। মই কিয় লগনখনৰ লগত তুলনা কৰিলোঁ আজি মোৰ ব্লগটো আপোনালোকক দেখাম কিয় এটা দেই, আচৰিত, মোৰ নিজৰে আচৰিত লাগিছে শুনি দেখিকৈ। বাহিৰত গাই আছে, মই এতিয়া খাই আছোঁ, এতিয়া উঠি গৈ আছোঁ বাৰু আপোনালোকক দেখাবৰ কাৰণে। গৰম ঘামি গৈছোঁগৈ। হা মা মায়ে চুইছে, চাবলৈ যাওঁ, মই চাই আহোঁগৈ। গুজৰাটত যেতিয়া বৰষুণ নাহে এইদৰে এই বাপুজনে গান গায়, কিবা বৰষুণ মাতে, ঠিক তেনেকৈ লগনখনৰ দৰে ৰাজস্থানতো হৈ আছে। মোক বায়ে কৈছে ৰাজস্থানতো এনেকৈ ঢোল চোল লৈ গীত। এওঁ হৈছে এজন চাই বাপু, ইয়াতে গুজৰাটত চাই বাপু বুলি কয়। তেওঁ মুছলমান মানুহ হয় আৰু আমাৰ যিদৰে মন্দিৰত হিন্দু ধৰ্মসকলৰ পূজাৰী থাকে বা ভকত থাকে, ঠিক তেওঁ মুছলমান সকলো মন্দিৰত তেনেকৈ পূজা পাঠ কৰে। আৰু মা তলত গৈছে তেওঁক বাজৰা দিবলৈ। সকলোৱে তেওঁক কিবা কিবি দিয়ে, ঘেঁহু হওক বাজৰা হওক, কোনোবাই পইচাও দিয়ে বাৰু। কি আচৰিত, আমাৰ অসমত কি কয় বিয়া, কিবা ভেকুলী বিয়া চিয়া কৰে নহয় জানো, ইয়াতে এনেকুৱা। মই আচলতে খাই আছিলোঁ, খোৱাতে দৌৰিছোঁ চাবলৈ। ইয়াতে এনেকুৱা হয়। মই আজি প্ৰথম মায়ে কৈছে কি বৰষুণ অহা নাই যে সেইকাৰণে আহিছে। মই ভাবিছোঁ অলপ ৰেকৰ্ডিং কৰি ৰাখোঁ, আপোনালোককো দেখাব পাৰিম সেইকাৰণে। চ' খাই ল'ব, দেখিছে হাতে হৈ আছে। দেখিছে ক'লা হৈছে, এতিয়া বৰষুণ অহাতহে কথা আৰু। সেইকাৰণে লগনখন দেখাইছোঁ। লগনখনতো মানুহবিলাকে বৰষুণৰ কাৰণে কিদৰে গীত চিত গাইছিলে নহয় জানো, গান চান গাওঁতে বৰষুণ আহিছিলে। ঠিক তেনেকৈ এতিয়া আমাৰো আহিব লাগে আৰু বৰষুণটো আহিলে ভাল লাগিব। খেতিয়কসকলৰ কাৰণে বহুত কষ্ট হৈছে, বিশেষকৈ আমাৰ পাপাও ৰখি আছে বাদাম পেলাবলৈ। ট্ৰেক্টৰে হাল বাৰিলে, হাল বোৱা হ'ল, এতিয়া বৰষুণ অহালৈ বাট চাই আছে বহুত আমাৰ ঘৰ বুলি নহয়, সকলো খেতিয়কে। এক চাইডে ৰ'দ দি আছে নেকি, এইফালে ক'লা হৈছে আৰু। কিমান মানিবলগীয়া মানুহজনৰ কথা নাজানো আৰু। মই ভিডিঅ' কৰি থাকোঁতে ভিতৰৰ পৰাই কৰিলোঁ, সেইকাৰণে মানুহজনক সম্পূৰ্ণকৈ দেখাব নোৱাৰিলোঁ। ফাইনেলি বৰষুণ আহিছে, দেখিছে কিমান মানিবলগীয়া। তেখেতে গীত চিত গাই গ'ল, আজি বৰষুণ আহি গ'ল ফাইনেলি। ইমান দিনৰ পৰা বাট চাই আছে, খেতিয়কসকলৰ কাৰণে বহুত দৰকাৰী নহয় বৰষুণটো। সেইকাৰণে মই লগনখন দেখাইছিলোঁ, লগন মুভিখনৰ লগত মিলিছে। লগনত ধৰি লওক এনেকৈ দেখিছিলোঁ আৰু ইয়াতে গান গোৱা নিজে দেখিবলৈ পাইছোঁ, ভাল লাগিছে। আৰু বুজি নাপাওঁ কি গালে তেওঁ, কিন্তু সেই গুজৰাটী ভাষা হয়। দেখিছে বৰষুণ ইমানতে আৰু। ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব। আনকমন, আমাৰ অসমত ভেকুলী এনেকৈ তুৰতুৰাব লাগে, কিবা ভেকুলী বিয়া পাতিব লাগে নহয় জানো, সেইটোৱে আৰু। আকৌ এবাৰ দেখাই দিছোঁ। চাই উপলব্ধি কৰিব পাৰিছোঁ খেতিয়কসকলৰ কাৰণে কিমান পানীৰ প্ৰয়োজন নহয়নে। হয়তো আমি মুভিত দেখিছিলোঁ বা এনেকৈ টিভিত দেখা পাইছিলোঁ, আৰু অসমতো হয় বাৰু খেতিয়কসকলক, কিন্তু ইয়াতে ৰাজস্থান বুলিবলৈ ক'লে গুজৰাটত এনেকুৱা হাহাকাৰ হৈ আছে। এতিয়া মইতো আপোনালোকক আমাৰ এজন চাই বাবুকহে দেখাইছোঁ, কিন্তু ৰাজস্থানত এনেকুৱা ধৰণৰ পৰিস্থিতি চলি আছে। এনেকৈ দিন ৰাতি তাত যজ্ঞ কৰি আছে মানুহে, ঢোল তাল লৈ পূৰা বৰুণ দেৱতাক মাতি আছে। গতিকে আজি ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। মই ইমানতে সমাপ্ত।